নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই যে আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক কওঁ যে তোমালোকৰ স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰা তোমালোকৰ IQ বৃদ্ধি কৰিব পাৰা বিশ্বাস কৰিবানে হয় আজিৰ ভিডিঅ'তে জৰিয়তে মই তোমালোকক এনেকুৱা 5টা বা 4টা ধৰণৰ টিপছ দিম যিকেইটা টিপছৰ জৰিয়তে তোমালোকে কি কৰিব পাৰা তোমালোকৰ IQ বা স্মৃতি শক্তি ষ্ট্ৰং বনাব পাৰা শক্তিশালী বনাব পাৰা সহজতে মনত ৰাখিব পাৰা কেপাচিটি এটা তৈয়াৰ কৰিব পাৰা তোমালোকক বৈজ্ঞানিকসন্মতভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰিম এনেকুৱা নহয় যে মই আহিছো আৰু কিবা কৈছো বৈজ্ঞানিকসন্মতভাৱে তোমালোকক কম তোমালোকৰ ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ চাব লাগিব তেতিয়াহে এই 5টা টিপছ তোমালোকক মাত্ৰ 5টা টিপছ দিম এই 5টা টিপছ যদি ডেইলি 5 মিনিট মাত্ৰ সময় দিব পৰা তেতিয়া সহজতে তোমাৰ কথাবিলাক মনত থাকিব তুমি যে পঢ়া ৰাতি পঢ়া পুৱাই পাহৰি যোৱা অথবা পঢ়ি তোমালোকে পৰীক্ষা দিবলৈ যোৱা আৰু পৰীক্ষাত পাহৰি যোৱা এই কথাবিলাক আৰু নঘটে যদি তোমালোকে এইটো টেকনিক ফলো কৰা তেনেহ'লে জানোৱা হওক এই 5টা টিপছ কি প্ৰথমটো টিপছ হৈছে ৰং পঢ়া মই লিখিছো ৰং পঢ়া ইয়াত কি লিখিছো ৰং পঢ়া ৰং এতিয়া এইটো মই মাৰ্কাৰেৰে লিখিছো নহয় কি মাৰ্কাৰ এইটো ব্ল্যাক ইয়াৰ কালাৰটো কি ব্ল্যাক তোমালোকে এইটো পঢ়া এতিয়া ৰং পঢ়া কেনেধৰণে পঢ়িছা ৰং ৰং প আৰু হেৰ তাত আকাৰ পঢ়া নহয় মই তোমালোকক ৰংটো পঢ়িব দিছো এইটো ৰং পঢ়া মানে কি ব্ল্যাক সেই ব্ল্যাকটো পঢ়া মনত ভাবা এইটো কি ৰং আছে ভাবা তোমালোকে ভাবা এইটো কি ৰং আছে ব্ল্যাক এটা তোমালোকৰ কথাখিনি ভালকৈ বুজি পাবা যেতিয়া মই তোমালোকক লিখি দিম এতিয়া চাবা মই কৈছো নহয় ৰং পঢ়া এতিয়া পঢ়া YELLOW কি লিখিছো মই ইয়েলো লিখিছো কিন্তু তোমালোকে পঢ়িব লাগিব ব্ল্যাক কিয় কালাৰটো পঢ়া মই ৰংটো পঢ়িব দিছো তোমালোকক এই ৰংখিনি পঢ়াৰ কাৰণে মই তোমালোকক এখন দি দিম স্ক্ৰীনত হয়তো যদি আহে নিশ্চিতভাৱে আহিব আৰু তোমালোকে তাক স্ক্ৰীনশ্বট মাৰি ল'বা আৰু সেইটো সদায় 3 মিনিট বা 2 মিনিট তোমালোকে মাতিব চেষ্টা কৰিবা মই তাত বহুকেইটা ৰঙৰ নাম লিখিম গ্ৰীণ য়েলো ব্ল্যাক ৰেড কিন্তু সেই ৰেড শব্দটো মই ৰেড কালাৰেৰে নিলিখো বেলেগ কালাৰেৰে লিখিম সেইকাৰণে তোমালোকে ৰেড পঢ়োতে মনত ৰাখিবা কিন্তু ৰেড নহয় মই যদি ব্ল্যাকেৰে লিখো তেতিয়াহ'লে ৰেডটো তোমালোকে ব্ল্যাক পঢ়িবা য়েলোটোত যদি মই গ্ৰীণ লিখিছো তেতিয়াহ'লে তোমালোকে য়েলোটো গ্ৰীণ পঢ়িবা বুজি পাইছা যদি মই উদাহৰণস্বৰূপে যদি মই য়েলোটোক ৰেড কালাৰেৰে লিখিছো তেতিয়াহ'লে তোমালোকে য়েলো নপঢ়ি তাক ৰেড পঢ়িবা অৰ্থাৎ ৰংটোহে পঢ়িবা তোমালোকে শব্দটো নপঢ়িবা এইটো এটা তোমালোকৰ প্ৰথম টেকনিক এসপ্তাহ তোমালোকে কৰা 5 মিনিট কৈ তাৰপিছত তোমালোকে ফল নিজে উপলব্ধি কৰিবা হয় এয়া কামত অহা কথা কৈছিল ছাৰ এনেধৰণে তোমালোকে ক'বা দ্বিতীয়টো টেকনিক তোমালোকক কৈছো এতিয়া মই ফিংগাৰ টিপছ মেথড এটা আছে ফিংগাৰ টিপছ মেথড মানে কি ফিংগাৰ টিপছ মেথড মানে হৈছে এই যে হাতৰ আঙুলিবিলাক আছে এইবিলাক তোমালোকে এনেকৈ থাকিবলৈ চেষ্টা কৰিবা মই কোৱা নাই যে তোমালোকে এনেকৈ থাকা এনেকৈ কোৱা নাই যেতিয়া আজৰি সময় থাকে এইবিলাক তোমালোকে স্পৰ্শ কৰা বা এইবিলাকক তোমালোকে টিপি ধৰা এইবিলাক এটা এক্সাৰচাইজ হিচাপে ব্যৱহাৰ কৰা আৰু এইটো এটা এক্সাৰচাইজ মেমৰি ইনক্ৰিজৰ ক্ষেত্ৰত তোমালোকে চাবাচোন ডাঙৰ যিবিলাক বিশ্বৰ মানুহ আছে যিবিলাক ডাঙৰ বিলিয়নাৰ আছে তেওঁলোকৰ ইণ্টাৰভিউবিলাক চাবা তেওঁলোকে প্ৰায় এনেধৰণে থাকে কিয় জানানে এই যে আমাৰ মেমৰি আৰু মেমৰিৰ জৰিয়তে আহি হাতৰ এইবিলাক আঙুলিৰ লগত আমাৰ যিবিলাক নাৰ্ভ আছে সেই নাৰ্ভবিলাক জড়িত হৈ আছে যেতিয়া আমি এনেধৰণে হাতবিলাক স্পৰ্শ কৰোঁ বা এইবিলাকক যদি আমি টিপি দিওঁ তেতিয়া কি হয় এইটো ডাইৰেক্ট কানেকশ্যনছ আমাৰ মাথাৰ মগজুলৈকে আছে তেতিয়া মগজুটো বহি নাযায় সক্ৰিয় হৈ থাকে যেতিয়া আমি তাক এনেধৰণে থাকিবলৈ চেষ্টা কৰোঁ এনে কোৱা নাই তোমালোকে এই টিপছবিলাকৰ বিষয়ে ভালকৈ ইউটিউবত আৰু চাব পাৰা যে মই সঠিক কথা কৈছোঁ নে কোৱা নাই মই যিহেতু বিজ্ঞানৰ ছাত্ৰ নহয় সেইকাৰণে তোমালোকক ভালকৈ ক'ব নোৱাৰিম কিন্তু সাধাৰণভাৱে ক'ব পাৰিম যে ইয়াৰ লগত মগজুৰ লগত আমাৰ এইখিনিত এটা কি থাকে নাৰ্ভ জড়িত হৈ থাকে আৰু যেতিয়া আমি এনেধৰণে এটা থাকোঁ বা এনেধৰণে আমি এক্সাৰচাইজ কৰোঁ তেতিয়া আমাৰ কি হয় ইয়াৰ পৰা সেই নাৰ্ভডাল আমাৰ মগজুলৈ এটা বাৰ্তা প্ৰেৰণ কৰে আৰু মগজুটো এতিয়া কি হৈ থাকে সক্ৰিয় হৈ থাকে মগজুটো বহি নাযায় এইটো এটা তোমালোকৰ টিপছ মগজু ইনক্ৰিজৰ ক্ষেত্ৰত 5 মিনিটমান তোমালোকে এইটো কৰিবলৈ চেষ্টা কৰাচোন তাৰপিছত এসপ্তাহ কৰাৰ পিছত তোমালোকে ইয়াৰ প্ৰতিফল পাবা এতিয়া আমি 3 নম্বৰ টিপছটোলৈ তোমালোকৰ 3 নম্বৰ টিপছটো কেনেকুৱা ধৰণৰ 3 নম্বৰ টিপছ তেনেকুৱা ধৰণৰ যে তোমালোকে সহজতে কামটো নকৰিবা সহজতে কামটো কৰাৰ অৰ্থ কি তোমালোকে সোঁহাতেৰে অভ্যাস আমাৰ কেনেকুৱা ধৰণৰ যে আমি সোঁহাতেৰে পানী লওঁ এনেধৰণৰ কেতিয়াবা তোমালোকে বাওঁ হাতে ল'বলৈ চেষ্টা কৰিবাচোন এনে পানী বটলটো বাওঁ হাতেৰে এবাৰ ল'বলৈ চেষ্টা কৰিবা যে সোঁহাতেৰে ল'বা গৈ চাপতকৈ হঠাৎ তুমি ক'বা নহয় মই বাওঁ হাতেৰে লৈ যাওঁ আৰু তোমালোকে কি কৰা কেতিয়াবা ধৰি লওঁ
আমি সোঁফালে ব্ৰাছ কৰোঁ, আমাৰ এটা অভ্যাস হৈ গৈছে যে এনেধৰণে আমি ব্ৰাছ কৰোঁ। কেতিয়াবা বাওঁ হাতেৰে বাওঁফালে ব্ৰাছ কৰিবলৈ চেষ্টা কৰিবাচোন, অলপ পৰিৱৰ্তন কৰাচোন হেবিটছটো। এইটো মই তোমালোকক অভ্যাস হৈ যোৱাৰ কাৰণে কোৱা নাই, জাষ্ট কেইদিনমান কৰি চাবলৈ দিছোঁ। যেতিয়া তোমালোকে সোঁফালৰ সলনি বাওঁফালে কৰিবলৈ চেষ্টা কৰিবা, হঠাৎ এটা পৰিৱৰ্তন হ'ব, হঠাৎ সেই পৰিৱৰ্তনটোৱে মগজুক কি এটা বাৰ্তা দিব, আৰু সেই বাৰ্তাটোৱে কি হ'ব, তোমাক স্মৃতি শক্তি বা আইকিউ বৃদ্ধিৰ ক্ষেত্ৰত তোমাক বা স্মৃতি শক্তি শক্তিশালী হোৱাত ভূমিকা পালন কৰিব। এইটো হৈছে তোমালোকৰ 3 নম্বৰ টিপছ। সহজতে কামটো নকৰা, আমি ইজিলি যিটো কৰি যাওঁ বা সাধাৰণভাৱে আমি যিটো কৰি যাওঁ তাতকৈ অলপ ব্যতিক্ৰমভাৱে কৰিবলৈ কামটো চেষ্টা কৰা। কেতিয়াবা এনে ঘৰত থাকিলে বাওঁ হাতেৰে লিখিবলৈ চেষ্টা কৰিব পাৰা। এক পেজ বাওঁ হাতেৰে তুমি এটা কবিতা লিখা, এটা যিকোনো কবিতা লোৱা আৰু সেই কবিতাটো বাওঁ হাতেৰে এবাৰ লিখিবলৈ চেষ্টা কৰাচোন। তেতিয়া তোমাৰ কি হ'ব, স্মৃতি শক্তি এটা নতুন নতুন সংকেত পাই থাকিব, আৰু সেই সংকেতটোৱে তোমাক স্মৃতি শক্তি শক্তিশালী হোৱাত সহায় কৰিব। এইবাৰ 4 নম্বৰ এটা মেথড আছে, সেইটো হৈছে তুমি এবাৰ এই মোৰ যে ভিডিঅ'টো চাই আছা, এই ভিডিঅ'টো চাই থাকোঁতে তাৰ যিখন কীবৰ্ড আছে, তোমালোকে কমেণ্ট বক্সত অন কৰি সেই কীবৰ্ডখন ওলাই লোৱা আৰু তোমাৰ নামটো তাত নোচোৱাকৈ লিখিবলৈ এবাৰ চেষ্টা কৰা। ঠিক আছে, তুমি শুদ্ধ নহ'ব পাৰে, যেনেধৰণে হয় তোমালোকে এবাৰ মোৰলৈ ইনবক্সত সেইটো পঠাই দিয়া, এবাৰ লিখিবলৈ ট্ৰাই কৰা। তোমাৰ নাম এবাৰ চাই লোৱা ক'ত ক'ত তোমাৰ নামটো আছে কীবৰ্ডখনত, তাৰপিছত চকু দুটা মুজি দিয়া, দি পেলাই এবাৰ তুমি কি কৰা, ট্ৰাই কৰা যে মই মোৰ নামটো লিখিব পাৰিছোঁ নে নাই। ঠিক আছে, তোমাৰ নামটো যদি তোমাৰ নাম হোৱা নাই, কিবা বেলেগ হৈ গৈছে, কথা নাই, এবাৰ কমেণ্ট বক্সত তুমি পঠাই দিয়া, ট্ৰাই কৰা। আৰু শেষটো হৈছে ৰিকল। গোটেই দিনটো ৰাতিপুৱা উঠাৰ পৰা যেতিয়া ৰাতিটো টোপনি যাবৰ কাৰণে তুমি যেতিয়া বিচনাত যোৱা, বিচনাত এবাৰ ভাবা আজি ৰাতিপুৱা মই কেইটা বজাত উঠিছিলোঁ, উঠি মই কি কৰিলোঁ, মই স্কুললৈ গ'লোঁ, স্কুলৰ পৰা আহি কি কৰিলোঁ, স্কুলত কাৰ সৈতে মই কথা পাতিলোঁ, তাৰ পৰা আহি মই খেলিবলৈ গ'লোঁ, খেলিবলৈ যাওঁতে মোৰ লগত কোন কোন খেলিলে, এই কথাবিলাক এবাৰ ৰিকল কৰিবলৈ চেষ্টা কৰা, এবাৰ ভাবা, চিন্তা কৰা। এইটোৱে তোমাক কি কৰিব, স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব। ঠিক আছে, এই 5টা টিপছ তোমালোকে ডেইলি 5 মিনিট সময় কৰা, এসপ্তাহ কৰা, তাৰপিছত ৰিজাল্টটো কেনেকুৱা হয় তোমালোকে চাবা। আৰু মই যে ক'লো কমেণ্ট বক্সত তোমালোকৰ নামটো চকু মুজি লিখিবলৈ, সেইটো দিবলৈ নাপাহৰিবা। ধন্যবাদ।